ভাইটি শুনাচোন ধীৰেণৰ তাক নৰেনক চিনি পা নেকি মানে গুৱাহাটী হাইকোৰ্টৰ পৰা তেওঁৰ নামত নটিচ এখন আহিছে মানে তেওঁ অহা 18 নৱেম্বৰত গুৱাহাটী হাইকোৰ্টত হাজিৰ দিব লাগিব ও কি হে দাদা কাক বিচাৰিছিল এই ধীৰেণৰ তাক নৰেনক চিনি পা নেকি আৰু মানে তেওঁৰ নামত গুৱাহাটী হাইকোৰ্টৰ পৰা নটিচ এখন আহিছিল অলপ পুলিচৰে মামলা ও নৰেন ও আমাৰ নৰেন মানে সি আৰু মই সৰুৰ পৰা একেলগে পঢ়া কিন্তু এটা কথা সি কিন্তু বহুত বদমাছ তাক এতিয়া ক'ত লাগাল পাম তাক এতিয়া অংকুৰৰ দোকানত লাগ পাব তাক বলাচোন তোমাৰ লগতে যাম ব'লা এই সেইখনে দোকান দাদা আপোনাৰ দোকানত নৰেন আহিছিল নেকি দাদা মই আহিবাগে নৰেনক লাগে নৰেনক যদি সদায় মোক তাক খাবা তই বাকী দি ও দাদা বাকীটো দিয় নৰেনৰ বাকী আৰু মই কিয় দিম মই অফিচৰ পৰা আহিছো শুন বাকীটো দিয়ক নহ'লে অংকুৰ বৰ বয়া মানুহ মাৰি ফেলব চাল্লা কি পাকত পৰিলো আই অ দাদা কিমান নো বাকী 20 টকা কি হ'ব এতিয়া নৰেনক ক'ত লাগাল পাম নৰেনক ক'ত লাগাল পাম বিক্ৰমত হোটেলত লাগাল পাম বলাতে তাকে গেলিয়ে যাওঁ অ ভাইটি ঘৰৰ ভিতৰত নৰেন আছিল নেকি ইয়াতে কি হে দাদা বয়াকে মাৰি খালে নেকি হে নহ'লে নৰেনৰ সৰুৰ পৰা বন্ধু হয় তাতকে মোক ঘৰক মানে জেগা এটা দিয়ে মোৰ খৰচ উলিয়াব নালাগিল আপুনি মোক আগৰ পৰা ক'ব লাগছিল ব'লা কি হ'লা ভাইটি তেল নোহোৱা হ'লা দাদা বলা মোৰ দেৰি হৈছে ব'লা তেল নাই তেল নহ'লে গাড়ী কিনকে যাব এতিয়া মই পইচা ক'ৰ পৰা দিম পইচা লাগব পইচা দি মোৰ তাত এতিয়া পইচাই নাই এতিয়া মই ক'ৰ পৰা দিম পইচা নাই নাম আপনি থাকতে অ ভাইটি শুনা কি হ'ল কিয় মাতিছা ৰ'বা কিবা এটা কৰোঁ পইচা দি বলা আগত ধৰি ল'ম আগত ভৰাব নালাগে পইচা দিয়া 20 টাকা পইচাই নাই কি কৰিবা আপুনি অফিচৰ মানুহ হৈ পইচা নলৱাকৈ ঘূৰি থাকা বোৱা তুই যাওক নৰেনৰ ঘৰ মই আগদিনা মানুহ তুমিও আহা আকলাই যাম না মই ৰ'বাতে আপুনি ৰ'বা মই আগত যাই আছোঁ जब तक तुझे प्यार से बेइंतहा मैं भर ना दूं जब तक मैं दुआओं सा 100 दफा খুৰা আপোনাৰ ল'ৰা নৰেন আছে নেকি তেই নৰেনক আজি তেজ পুত্ৰক দাম 6 মাহ আহি গেল নৰেনক চব তন্ধে নষ্ট কৰিছা গম পাইছা না তন্ধক মই আজি আনাই নেৰো তন্ধক আজি तक तुझे प्यार से बेइंतहा मैं भर ना दूं जब ভাইটি এতিয়া যে ৰাঙা গ্লেমাৰ এখন লৈ গ'ল চোনটোক চিনি পোৱা নেকি
কোন চলি কেনে দেখি কওকচোন চাউৰাকে লাগে কলাকে লাগে এতে এটা ফটা আছে আৰু মুখ এতে এখন হেৰি মাৰি আছে মাথাত আৰু কলা লম্পেণ্ট পিন্ধি আছে অ নৰেন নৰেন চিজনৰ পুতাক নৰেনক চিনি পাওঁ নেকি আৰু মানে তেওঁৰ নামত গুৱাহাটী হাইকোৰ্টৰ পৰা নটিচ এখন আছিল ও নৰেন ও আমাৰ নৰেন মানে সি আৰু মই সৰুৰ পৰা একেলগে ও দাদা বাকীটো দিয়ক নৰেনৰ বাকী আৰু কিয় দিম মই অফিচৰ পৰা আহিছোঁ ও অংকুৰ বৰ বয়া মানুহ বাকীটো দিয়ক নহ'লে মাৰি ফেলব চাল্লা কি পাকত পৰলো কিমাননো বাকী 20 টকা এইটো যাওক নৰেনৰ ঘৰ মই আগদিনা মানুহ তুমিও আহা আকলাই যাম না মই ৰবা মই আগত যাই আছোঁ ৰবা নিজৰ বুলি বনে তুমি আছা ই যি পাল্লাত পৰি